কৈ দিয়া থেংক ইউ হাই গাইজ মই মৌচুমী অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ হ'ব দেই কুকুৰাজনী ওলালে চাগে যোৱাচোন চাউল কেইটামান দি দিবা সেয়া আৰু দিনত ভিডিঅ' কৰিবলৈ ল'লে তেনেকুৱাই হয় আৰু এতিয়া এই কুকুৰাজনী উমনিত আছিলে উমনিৰ পৰা নামি আহিছে কিবা এটা কৰিবলৈ লওঁ কিবা এটা হয় আৰু তেনেকুৱাই হয় আপোনালোকৰ নিশ্চয় ভালে চাগে মোৰ মানে ভাল বেয়া কথানো কি ক'ম আপোনালোকৰ আগত মানে এইকেইদিন মোৰ মানে পিঠিৰ বিষ এটা হৈ আছে কঁকালৰ হা তাত দি দিয়াগৈ যোৱা দেই লাহে লাহে যাবা কঁকালৰ বিষ এটা হৈ আছে একেবাৰে বিষটো মানে কঁকালৰ পৰা পিঠিৰ ৰাজহাড়ডালৰ একেবাৰে ডিঙিলৈকে এইটো বিষ আচলতে মোৰ এতিয়াৰ নহয় বহু দিনৰ মানে মোৰ দুটা অপাৰেশ্যন হৈছে প্ৰথম মানে বেটীৰ লগত চিজাৰিং হৈছিলে আৰু চিজাৰিঙৰ পাছতে তাই 3 বছৰৰ পাছত মোৰ পেটৰ এটা টিউমাৰ হৈছিলে আকৌ টিউমাৰ অপাৰেশ্যন এটা কৰা হ'ল এই মানে পিঠিৰ কঁকালত পিঠিৰ সোঁ মাজত যে এটা বেজী দি লয় মানে অপাৰেশ্যনৰ আগত সেই বেজীটোৰ কাৰণে হৈছে বুলিয়ে বহুতে কয় আৰু ময়ো তেনেকৈ ভাবি থাকোঁ আৰু এতিয়া কি হৈছে এইটো ক'ব পৰা নাই ইমান আগতে ধৰা নাছিলে এইকেইদিন আচলতে খুবেই মানে ধৰিছে ৰাতিপুৱা শুই উঠিয়ে মানে কামখিনি কৰিবলৈ বহুতেই অসুবিধা হয় অলপ বিষৰ মলম চলম ঘঁহি ল'লেহে মানে কামখিনি কৰিব পাৰোঁ তেনেকুৱা হৈ আছে আৰু তাৰ মাজতেতো কৰিব লাগিবই ঘৰখনত কৰিব লগাটো দিলা বাতিটো থৈ দিয়াগৈ যোৱা ঘৰখনত কৰিব লগা তেনেধৰণৰ কোনো মানুহেই নাই আকৌ দেউতাকো মানে কামলৈ ওলাই যায় তেনেকুৱা হয় আৰু তেনেকৈ কৰি আছোঁ আৰু ভাল বেয়াৰ মাজেদিয়ে আৰু সেইটো কাৰণে এইকেইদিনা মানে কি হৈছে মনটো ভাল লগা নাছিলে কঁকালৰ বিষটোৰ কাৰণে ভিডিঅ' তেনেকৈ বনোৱা নাছিলোঁ আজি ভাবিছোঁ কেইবাদিনো হ'ল ভিডিঅ' বনোৱাই নাই আজি কিবা এটা কৰোঁ বুলি ভাবিছোঁ তাকে আজি দিনটোত কি হয় কিবাকিবি কৰিম আৰু ওচৰতে গাঁৱৰ ওচৰতে মানে আহি ল'লাই আহা এই আৰু কেমেৰা এফালে ভিডিঅ' কৰিবলৈ লোৱাৰ লগে লগে তাৰমানে এই ৰেডি হয়ে মানে লিপষ্টিক দেখিছে নহয় চুলি তুলি ফনিয়া একেবাৰে ধুনীয়া হৈ আহিছে ওচৰতে মানে বিয়া এখন আছে বিয়ালৈও যাম আমি অকণমান এতিয়া নহয় 2টামান বজাত যাম 2টামান বজাত যাম আৰু বিয়াখনলৈ যাম আৰু কি অলপ কিবাকিবি দেখাবলৈ চেষ্টা কৰিম এতিয়াতো ৰাতিপুৱা ভাত পানী খোৱাই নাই আৰু খাবলৈ সকলোখিনি ৰেডি কৰি থৈছোঁ এইফালে দাইল তেল মাৰি থৈ আহিছোঁ খাম আৰু দেউতাকে খাই মেলি গ'ল কামলৈ আমি দুগৰাকী আছোগৈ আৰু ভাত খোৱাৰ আগতে এয়া দেখিছে নাই মেকআপ কৰি লৈছোঁ লিপষ্টিক লৈ লৈছোঁ এয়া মানে কি জানেনে মানে কি হয় আছে মেকআপটো আছে আমি বিয়ালৈ গ'লে এতিয়া মেকআপ কৰি যাম আকৌ ৰ'বা মই কথাখিনি কৰি লওঁ দেই মানে কি হ'ল লিপষ্টিক অকণমান লগাই লৈছোঁ অকণমান কিবা এটা লুক এটা কৰিবলৈ চেষ্টা কৰিছোঁ মানে কি হ'ল ঘৰৰ পৰা ওলাই গ'লে মোৰ যিবিলাকে ভিডিঅ' চাই তেওঁলোকে কয় মানে হেৰি মানে অকণমান ধুনীয়াকৈ ওলাই ল'বলৈ কয় আৰু সিহঁতে
বোলে ঘৰত যেনেকৈ থাক তেনেকৈ ওলাও বোলে অকণমান ইউটিউবত ওলাইছে অকণমান ভালকৈ ওলাবিচোন এনেকৈ বুলি কয় মানে সকলোৱে আচলতে কি হয় এতিয়া ধৰক ধানখিনিকে ৰ'দত দি থাকিলোঁ সেইখিনি সময়ত আৰু ষ্টাইল কৰি থাকিবলৈ সময় নাই কামটোহে আচলতে বেছিকৈ গুৰুত্ব দিয়া হয় তেনেকুৱা হয় সেইখিনি সময়ত মানে চাফা কাপোৰ পিন্ধি থাকিবলৈও অসুবিধা হয় আচলতে যেনেকৈ থাকোঁ সেইটো কাৰণে তেনেকৈ দেখুওৱা হয় আৰু কি হয় ৰাতিপুৱাৰ পৰা ইমানেই কাম হয় মানে এইবোৰ মেকআপ চেকআপ কৰিও ওলাই থাকিবলৈ বেয়া লাগে আচলতে মোৰ ৰিয়েল লাইফটোৱে মই দেখাব বিচাৰোঁ তেনেকৈ মেকআপ চেকআপ কৰি লোৱা নহয় আৰু এতিয়াও কৰাই নাই বাৰু মেকআপ তেনেকৈ অকণমান কাজল অকণমান লগালোঁ আৰু বেটিয়ে লিপষ্টিক অকণমান লগাবলৈ কোৱাৰ কাৰণে অলপ লিপষ্টিকো লগাই ল'লোঁ আৰু তেনেকৈ সকলোৱে কৈ থাকে কালিও দোকান এখনলৈ গৈছোঁ সেই দোকানীগৰাকীও মোৰ মানে ভিডিঅ' চাই তাইও কৈছে অকণমান ধুনীয়াকৈ ওলাব বোলে আমি আপোনাৰ ভিডিঅ' চাই থাকোঁ বোলে অকণমান ষ্টাইল কৰিবচোন কিবা কিবি ঘূৰি ল'ব তেনেকুৱা আৰু কথাটো চালে সকলোৱে চালে ঠিক আছে ফ্ৰেণ্ডছ ঠিক আছে ফ্ৰেণ্ডছ চাই থাকিব আজি দিনটোত আমি কি কি কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে মোৰ ভিডিঅ'সমূহ আপোনালোকে সদায় নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব তেতিয়াহ'লে কামবিলাক আৰম্ভ কৰি দিওঁ আৰু চাই থাকিব সকলোখিনি লাইক কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব নাপাইব নাপাহৰিব বাই বাই কৈ দিয়া মোৰ সাক্ষাৎ এটা কৰিব লাইক কৰিব শ্বেয়াৰ কৰি নাপাইব কমেণ্ট নকৰিলে আপোনালোকে মোৰ ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰি নাপাইব বাই বাই সেয়াই আৰু কি ক'ব সকলোখিনি তাৰমানে শিকি ল'লে মাকৰ পৰা শিকিবই আৰু যি দেখে সেয়াই শিকিব সৰু ল'ৰাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভাত কেইটামান খাই লওঁ আৰু এগৰাকী বহিলে প্ৰিন্সিপিয়া বহিলে লিপষ্টিক এৰুৱাই ল'লে খাবলৈ জলমা সানি দিম দেই আজি ৰাতিপুৱা মানে বেলেগ একো নাই এফালে চানা আৰু আলু ভজা হৈছিলে তাৰপিছতে কচু ইমান ধুনীয়াকৈ সিজে নহয় কচু কালি মই কিনি আনিছিলোঁ কচু আৰু দালি এনেকৈ বনালোঁ আৰু ৰাতিপুৱা এনেকৈ খাই থওঁ আৰু দুপৰীয়া বনোৱাটো নহ'বই কাৰণ বিয়া ঘৰত খাবগৈ লাগিব এতিয়া ভাত খাই লওঁ তাৰপিছত লগ পাই আছোঁ এবাৰ মই সানি দিছোঁ ৰ'বা গৰম দেই এইবাৰ দেখাইছোঁ মই লোৱা কেইটামান সৰু সৰু বস্তু সৰু হ'লেও বা ডাঙৰ হ'লেও ঘৰলৈ এনেকুৱা ধৰণৰ বস্তুবোৰ আহিলে খুবেই ভাল লাগে আচলতে সেইটো কাৰণে দেখালোঁ আৰু নতুন বস্তু লৈছোঁ যিহেতু আপোনালোকক নেদেখুৱাইতো থাকিব নোৱাৰোঁ সেইটো কাৰণে দেখালোঁ এখন হ'ল গেছ বাৰ্ণাৰ এখন ল'লোঁ ফ্লিপকাৰ্টৰ পৰা আগৰ বাৰ্ণাৰখন অকণমান গেছ লিক হৈ আছিলে সেইটো কাৰণে এখন আনিলোঁ আৰু এই টেবুলখন দেখিছে এই টেবুলখন আগৰ মানে মোৰ ৰেকটো কি হ'ল ভাঙি থাকিলে মানে কি হ'ল আমাৰ ঘৰত ইমানেই উই নহয় মানে কাঠৰ বস্তু একেবাৰে দিনে নাযায় এইফালে মানে মোৰ চোফাৰখনো খাই শেষ কৰিলে ডানলপযোৰ এতিয়া মানে কি হ'ল কেইদিনমান চলক আৰু বুলি এই প্লাষ্টিকৰ টেবুলখনেই আনিলোঁ আৰু প্লাষ্টিকৰ টেবুলখন যিহেতু গেছৰ কাৰণে ভাল নহয় গলি যোৱা চান্স থাকে আৰু সেইটো কাৰণে সেই তলত দেখিছে সেইখন মই প্লাইউড এখন দি দিছোঁ তাতে তলতে কাৰণ গেছ টেবুল এখন বনাবলৈ বহুতখিনিয়ে পইচা লাগে 4-5 হাজাৰ টকা দৰকাৰ হয় বেছি হ'লেও কম নহয় বনাম আৰু লাহেকৈ এতিয়া এনেকৈ কামখিনি চলি থাকক আৰু এইফালে ল'লোঁ মিনি ৰেক এটা আচলতে বস্তুবিলাক য'তে ত'তে মানে খেলি মেলি হৈ থাকে ভাবিলোঁ এনেকুৱা ৰেক এটা হ'লে সুবিধা হ'ব
সৰু সৰু বস্তুবোৰ তুলি ৰাখিবৰ কাৰণে। আৰু কালাৰটো খুবেই ভাল লাগে মোৰ, পিংক কালাৰটো খুব ভাল লাগে, পিংক আৰু হোৱাইট ভাল লাগে। আৰু দেউতাকে আনিলে সেইদিনাখন নাহৰ কটীয়াৰ পৰা। মোৰ ভালেই লাগিছে বাৰু, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু খেলি মেলিকৈ য'তে ত'তে থৈ দিয়া বস্তুবিলাক আৰু ইয়াতে উঠাই ৰাখিছোঁ। এতিয়া অলপ চিজিল হৈছে যেন লাগিছে, নহ'লে ডাইনিংখন খুবেই বস্তুবিলাকে নধৰা হৈ থাকে। এয়াই আৰু নাহাঁহিব কিন্তু, সৰু সৰু বস্তু দেখাব লগানো কি আছে, এনেকুৱা মানে খুব মানে হেভি কিবা তেনেকুৱা ধৰণৰ বস্তু নহয় বাৰু। সৰু হ'লেও ডাঙৰ হ'লেও আগতেই কৈছোঁ, বস্তু যিয়ে নহওক লাগিলে ল'লে খুব ভাল লাগে আচলতে মনটো, আৰু সেইবাবে দেখালোঁ। এইযোৰ কাপোৰ এযোৰ ল'লোঁ, ইমান দামী নহয় বাৰু কাপোৰযোৰ, এনেই গাঁৱৰে অনুষ্ঠানবোৰ চলাই নিব পাৰিম আৰু। সকলোখিনি ৰেডি কৰি ৰাখিছোঁ, ব্লাউজযোৰ চিলালোঁ। আজি তাকে বিয়াখনলৈ অকণমান পিন্ধি যাম বুলি ভাবিছোঁ, তাকে উলিয়াই থৈছোঁ যেতিয়া নেকি আপোনালোককো দেখালোঁ। নিজে ইনকাম কৰা পইচাকেইটকা লৈ আচলতে খুবেই ভাল লাগে। এনেকুৱা কামবিলাক কৰি থাকিলে মানে নিজেও এটা হাত খৰচ ওলাই থাকে, সেইটো কাৰণে ঊল অলপ আনি লৈছোঁ বনাম বুলি। তাকে যেতিয়া সময় পাওঁ তেতিয়াই কিবা কিবি কৰিম আৰু আপোনালোককো দেখাম বুলি ভাবি আছোঁ। চাই থাকিব কি বনাওঁ। আৰু কাৰেণ্ট নাই কাৰণে ভিতৰখন মানে আন্ধাৰ কেনেকুৱা, মানে আজি পিকচাৰবোৰ ভিডিঅ' কৰিছোঁ যদিও অলপ ধোঁৱা নিচিনা হৈ গৈছে, পোহৰটো নাই কাৰণে। তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা বাহিৰে ভিতৰে গৈ, না 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 না, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ। এই গীতটো আচলতে জুবিন দাৰ, মোৰ খুবেই ভাল লাগে। যেতিয়াই তেতিয়াই মই মানে গুণগুণাই থাকোঁ। গানৰ কথা বুলি ক'লে মোৰ এই পপীয়া তৰা গীতটো প্ৰথমতেই মোৰ মুখলৈ আহে, আৰু খুব ভাল লাগে জুবিনাৰ এই গীতটো। আচলতে মোৰ মনটো চুই যায় গীতটোৱে। আৰু কথাখিনি মই ভালকৈ নাজানো, এনেই কিবা কিবিকৈ গুণগুণালোঁ আৰু। বিয়ালৈ যাম যেতিয়া নেল পলিচ অকণমান লগাই লওঁ। ও গান এটি গোৱা না মা, হাত বোলাই দিয়া না মা, মই শুব পৰা নাই মা। কল খাই বান্ধি ল ভীমৰ হ'ব হ'ব। এগৰাকীয়ে গাব লাগিলে আৰু ঢেৰ গাব, এতিয়া মই তাকে অকণমান জিৰণি লৈ লওঁ। এগৰাকী চিঞৰি থাকিলে এতিয়া মোৰ অকণমান হোৱাই নহ'ব এতিয়া। তেতিয়াহ'লে মই প্ৰিন্সি কথাবিলাক এতিয়া বন্ধ কৰি দিছোঁ, আপোনালোকে খুবেই বৰ হৈ যাব, মই নেদেখাওঁ, মই কাটি দিওঁ ভিডিঅ'টো। জিৰণি লৈ লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। ফ্ৰেণ্ডছ, বিয়া ঘৰলৈ ওলাই কৰি ৰেডি হ'লোঁ, আৰু এই কাপোৰযোৰ দেখিছে, এযোৰ মই কালি চিলাই মেলি আনিছোঁ। ওচৰৰে মানে দোকান এখন আছিলে, দোকানখনৰ পৰা আনি নহয়, কিন্তু কালাৰটো আৰু সেইটো কাৰণে আৰু কেনেকুৱা লাগিছে, কালাৰটোৱে মোক ভাল লাগিছে নাই ক'ব। আজি প্ৰথম পিন্ধিছোঁ, ওচৰৰ বিয়া, ইমান দামী নিপিন্ধিলেই হ'ব। আৰু এতিয়া বোলে কৈ দিয়া
দিয়া মই বিয়ালৈ আহিছোঁ কৈ দিয়া ভিডিঅ'ত এই বেলডাল বেয়া হৈ গৈছে ধুনীয়াকৈ চাই লোৱা এইফালে চাই লোৱা আৰু কিবা এটা কৈ দিয়া আকৌ তুমি কিবা এটা কৈ দিয়া তুমি বিয়া খাবলৈ আহিছোঁ দেই কৈ দিয়া আকৌ চাই দিয়া ছোৱালীকেইজন তুলি দিছোঁ অকণমান চাই দিয়া গৌৰী গৌৰী অকণমান চাই দিয়া চাই দিছা ন ঐ বাইদেউ বাইদেউ এইফালে চাই দিয়ক কিবা এটা কৈ দিয়ক চাই দি আছো নিশ্চয় নিশ্চয় কাইলৈ দেই কাইলৈ চাবা গৌৰী গৌৰী এইফালে চোৱা কিবা এটা কৈ দিয়া থেংক ইউ বাই বাই ফ্ৰেণ্ডছ কালি আৰু ভিডিঅ' কৰাই নহ'ল মানে কি হ'ল বিয়াৰ পৰা আহি থাকোঁতে ইমান ডাঙৰ মানে বৰষুণ এজাক পালোঁ ৰাস্তাত ওচৰৰে মানুহ এঘৰতে সোমাই দিলোঁ আৰু তেনেকৈ সিহঁতৰ ঘৰত বহি থাকোঁতেই বৰষুণ এৰক এৰক বুলি বহি থাকোঁতে মানে 5:30মান বাজিলেগৈ আৰু ঘৰলৈ আহিছোঁ মানে অন্ধকাৰ কাৰেণ্ট চাৰেণ্ট নাই আহি পাইছোঁহি আৰু মোবাইলটো চাইছোঁ মোবাইলতো চাৰ্জ নাইকিয়া হ'ল মই আৰু ভিডিঅ' কৰিবই নোৱাৰিলোঁ আজি নেক্সট ডে আজি কিবা কিবি কৰিম বুলি আকৌ ভাবিছোঁ 2 দিনাৰে মানে ভিডিঅ' লগাই একেলগে আপোনালোকৰ মাজলৈ পঠাই দিম আৰু এতিয়া মই বনাবলৈ লৈছোঁ মোবাইল পাৰ্চ এটা কেনেকৈ বনাওঁ আপোনালোককো দেখাম কালি আচলতে বিয়াখনত অলপ কিবা কিবি দেখাম বুলি ভাবিছিলোঁ মানে গাঁৱৰ বিয়াটো মোবাইলটো লৈ কিবা কিবি মানে ভিডিঅ' কৰি থাকিলে নিজকে আচলতে বেয়া লাগে অলপ বেছি দেখাইছোঁ যেনো অনুভৱ হয় মই ভাবোঁ আৰু তেনেকৈ অলপ বেয়া লাগে সেইটো কাৰণে মানে ভিডিঅ' তেনেকৈ নকৰিলোৱে কৰোঁ নকৰোঁকৈ অৱশেষত মোবাইলটো উলিয়াই ল'লোঁ অলপ কিবা এটা দেখাওঁ বুলি আৰু তেতিয়াই মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰক মই লগ পালোঁ আৰু মোৰ ছাবস্ক্ৰাইবাৰগৰাকীয়ে কি ক'লে আপোনালোকে গম পালে চাগে ভাল লাগিলে তেনেকৈ আচলতে কোনোবাই ক'লে খুবেই ভাল লাগে আৰু নতুন কিবা এটা কৰিবলৈও উৎসাহ পাওঁ ভাল লাগে আৰু আপোনালোকেও চাই থাকিব সঁহাৰি জনাব আৰু এটা কথা কওঁ মোৰ মানে ভিডিঅ' পিকচাৰবোৰ আজি খুবেই অলপ কলা কলা নিচিনা হৈছে কাৰণ কালিৰে পৰা কাৰেণ্টৰ ইমান অসুবিধা মানে কালিও কাৰেণ্টৰ অসুবিধা আজিও কাৰেণ্ট আছে যদিও একেবাৰে ভল্টেজ নাই তাৰমানে তেনেকুৱা হৈছে মানে কি জানি পায় আজি ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ পাৰোঁ নে নোৱাৰোঁ তেনেকুৱা অনুভৱ হৈছে গ্ৰীণ আৰু অৰেঞ্জ লৈছোঁ এই দুটা ফ্ৰেণ্ডছ মোবাইল পাৰ্চটো যদি বনাবলৈ শিকিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব নিশ্চয় শিকাই দিম আজি যিহেতু ভিডিঅ'টো খুবেই দীঘলীয়া হৈ যাব সেইবাবে সম্পূৰ্ণকৈ নেদেখালোঁ এতিয়া বনাই লওঁ সম্পূৰ্ণ হ'লে কেতিয়াবা দেখাম বাৰু ফ্ৰেণ্ডছ কচু বাৰু আপোনালোকে এনেকৈ খাই পাইছেনে বাৰু মই দেখাম বাৰু এতিয়া কেনেকৈ কি কৰিম কিন্তু আমি প্ৰায় কচু আমি দাইলত দিয়ে খাওঁ নহয় জানো আজি আচলতে কচু এইটো মই জুইত পুৰি লোৱা হৈছিলে আৰু কচু এতিয়া মই দুপৰীয়া সাজৰ কাৰণে ভাবিছোঁ পিটিকা এখন বনাওঁ আৰু কচু এটা সেইটো কাৰণে পুৰি ল'লোঁ এতিয়া গুচাইকৈ লৈছোঁ পিটিকা বনাবৰ কাৰণে আচলতে খুবেই ভাল লাগে আচলতে এই কচু পিটিকাখন মানে আলু পিটিকা খাই আলু পিটিকাতকৈ মানে ভাল লাগে এই কচু পিটিকাখন আৰু কেনেকৈ কি কৰিছোঁ চাই থাকিব এতিয়া অলপ চলপ দেখাবলৈ চেষ্টা কৰিম আচলতে আমাৰ গাঁৱৰ মানুহবিলাকে বাৰু জানেই এই কচু পিটিকাখন আমি কেনেকৈ বনাওঁ
কিন্তু যিসকলে আজিলৈকে খোৱা নাই সেইসকলক আচলতে দেখাব বিচাৰিছোঁ। যদি আপোনালোকে খোৱা নাই খাই চাবচোন, খুবেই টেষ্টি আচলতে। আৰু চাহৰ লগতো কিছুমানে খায়। আপোনালোকে খাই পাইছে নাই বাৰু নাজানো, কিন্তু মই খাই পাইছোঁ। খুব ভাল লাগে। আচলতে আপোনালোকে ভাবিছে চাগে কচুনো চাহৰ লগত খায়নে, কিন্তু খাই চাবচোন, এবাৰ খাই চাব। পুৰি ল'ব লাগিব দেই। পুৰি লৈ পেলাই চিটি চিটিকৈ কাটিব, কাটি পেলাই ওপৰত নিমখ ছটিয়াই পেলাই আপুনি লাল চাহৰ লগত খাবচোন। খুবেই ভাল লাগে। আপুনি এবাৰ যদি খায় তেতিয়াহে গম পাব মানে তাৰ টেষ্টিটো কিমান। আৰু এতিয়া পিটিকাৰ কাৰণে এইখিনি মই ধুনীয়াকৈ কাটি লওঁ। পিঁয়াজ এটা লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ কাটি লওঁ। আৰু ইয়াতে মই কেঁচা মিঠাতেল অকণমান দিলোঁ, নিমখ অকণমান দি, আৰু ভোট জলকীয়াৰ তেল অকণমান দিলোঁ জ্বলা হ'বৰ কাৰণে। আৰু মোৰ ধনিয়া নাছিলে, সেইটো কাৰণে ধনিয়া কাটি নিদিলোঁ। আপোনালোকে ধনিয়াও দি দিব পাৰিব। আৰু আদা এনেকৈ কিবাকিবি লগাই দিব পাৰিব, তেতিয়া আৰু টেষ্টি হ'ব। আৰু মই এনেকৈয়ে বনাই ল'লোঁ। খুবেই টেষ্টি হয় এই পিটিকাখন। আপোনালোকে এবাৰ বনাই খাব, আৰু যদি ভাল পায় কমেণ্ট এটা কৰিব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো খুবেই দীঘলীয়া হৈ গৈ আছে। ভাবিছোঁ এই কচু পিটিকাৰ সৈতে ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। চাই থাকিব মোৰ ভিডিঅ'সমূহ। তেন্তে বাই বাই। অ'